আপুনি বাৰু অকলে শুইছে নেকি? তেন্তে আপোনাৰ কাষত কোন সেয়া? এয়া আপোনালোকলৈ আগবঢ়াইছো ৰহস্যময়ী নিশাৰ ২য় খণ্ড। কোন আছে ঘৰত? দৰজাটো খোলকচোন, দুৱাৰখন খোলকচোন। নিবিৰ, ঘৰত কোনো নাই যেন পাইছোঁ। চোৱাচোন, কেনিবাদি সোমাব পাৰি নেকি ভিতৰলৈ? নিশা, সোঁফালে দৰজাখন খোলা আছে যেন পাইছোঁ। ব'লা সেইফালে মাত দিওঁ। কোনোবা আছেনে? মাত দিবচোন। ইয়াত কোনো নাই বুজিছা নিবিৰ, মই কনফাৰ্ম। কি কৰা যায় এতিয়া? ঘৰলৈ ফোন নকৰিলে মাহঁতে মিছাতে চিন্তা কৰি থাকিব। ৰ'বা, মই ফোনটো কৰি চাওঁ। নাই অ', নেটৱৰ্ক একেবাৰে নাপায়। আজি ইয়াতে থাকিব লাগিব, আন কোনো উপায় নাই আৰু। হ'ব দিয়া, প্ৰথমতে সোমাই লওঁ, পিছত কি হয় দেখা যাব আৰু। নিবিৰ, মোৰ কিন্তু বৰ ভয় লাগিছে জানা, তাতে অচিনাকি ঠাই। ৰ'বা, ভয় নাখাবা, পোহৰৰ ব্যৱস্থা আছে নেকি চাওঁ। অহ', কাৰেণ্ট নাই যেন পাইছোঁ। ইমান বতাহ ধুমুহা, ক'তনো কাৰেণ্ট থাকিব? সৌ দুৱাৰকেইটা চোৱাচোন, তাতে মম চম কিবা থাকিবও পাৰে। আৰে পাই গ'লোঁ, ইয়াতে মম আৰু লাইটাৰ এটা বস্তু। তুমি কিন্তু বেছ ব্ৰিলিয়েণ্ট দেই। দিয়া দিয়া, মোৰ হাতত দিয়া, মই জ্বলাইছোঁ। আৰে বাৰে বাৰে লাইটাৰটো মাৰিছোঁ, মমডাল জ্বলাবই পৰা নাই, নুমাই যায়। লাইটাৰটো কাম কৰা নাই বুজিছা। নিশা, তুমি কিবা শব্দ শুনিছানে? হেই নাই শুনা, এনেই ভয় লাগি আছে। তুমি আৰু ভয় খোৱাই নাথাকিবা কিন্তু। নিশা, এইফালে আহা, এই চোফাখনতে বহা। আজি নিশাটো এনেকৈয়ে পাৰ কৰিব লাগিব। আহা অ' নিশা, নাহা কিয়? কি? মোৰ লগত থাকো? মোক চিনি পোৱা নাই নেকি তই? এইবাৰ তুমি ধেমালি ষ্টাৰ্ট কৰিলা ন? প্লিজ নিশা, মোৰ কিবা আনকমফৰ্ট লাগে। ভয় খালা ন? হ'ব আৰু ধেমালি বহুত হ'ল। আহা ইয়ালৈ আহা। কোন নিশা? মইতো নীলাঞ্জন।